কুকুৰে ভুকু গৈছে তাকেতো ভুকভুকাবই দি বহুদিন আকৌ খাব পোৱা নাই না মাহঁতৰ বিয়া পাতিছি না সেন্দৰ গম পাইছি আনন্দতে ভুকভুকাইছি তই ঠিকে কৈছা এই মাজনে বা কি কৈছি জচু যোৱা একবাৰ মনে চাবা যাওঁ কথা তাৰ কিবা পিন্ধি ওলছি তাড়াতাড়ি দেখোন চাওঁ কি কৈছে তই কুকুৰ দেৰি ভাববো আকৌ হলি মই বুজি পোৱা নাই তোৰ কথা কি হৈছে তোৰ আকৌ বুজি পোৱা নাই মই বুজা তোৰ কিবা হৈছে ভাই মোৰ ভয় লাগে এনে তোক দেখা পালি মই যাওঁ দাদা ও দাদা হৈছে নে তোৰ এই খোলাহত আহিছে মই মণ্ডলৰ ঘৰত গৈছিলো দাদাৰ লগত কইনা চাব যোৱাৰ কথা ক'ব কি নাযায় বোলে তাৰ আজি বজাৰ আছে বজাৰ থাকিলে ক'তো নাযায় হয় নেকি এই মণ্ডলৰ সংসাৰ কমছি নাই নাই মই তাক বুজা কৈছো সি বুজি পাইছে আৰু দাদাই যে চোৰ কৰা নাই সেইটো কথা সি জানে এই মাষ্টাৰে বেয়াকৈ কৈছে কাৰণে তাৰ খং উঠিছে এই মাষ্টাৰ ভাল নহয় সি চিৰিৰ কথা মতে চলে হয় নেকি হতলা তাকে চিৰি লগাই দিছি সি নাজানে নেকি মন্দাল ভাল নাই বেয়া তহঁতে ঠিকে কৈছ এই মাষ্টাৰে এদিন মোকো সেই কথা দি কথা নাৰাখিলে সি মোক চিনি পোৱা নাই মই ফেবলা পুলিচ হয় এই ফেবলা পুলিচৰ হাতৰ পৰা সাৰি যোৱা সহজ কথা নহয় সহজ না কাম মই ভালকৈ জানো দাদা ওলাই আছে তহঁতে অলপ ক দাদা ও দাদা হেৰি মই গা ধুই লওঁ হা তহঁতে কিন্তু দাদাক ভালকৈ বুজা পৰা লৈ হ'ব আমি থাকোঁতে কি চিন্তা কৰিব লাগে একদম মাষ্টাৰ কৰি দিম মাজনক মাষ্টাৰ নহয় তাক প্ৰফেচাৰে বনাই দিম এই মাজন কাৰ হ'ল নে নাই তাকেতো মাতছো তাক মাজন কা মাজন খা হ'ব কিমান দেৰি কৰা মই যাবাই লাগবো মই নেকি সখীৰ বিয়া কেনেকে হ'ব গাড়ী নহব মাজন কাকত গেলে আচৰা বাপু সখী সখী ওলাই ৰবা নৰা আছে এইটো মাজন হয় না তাকে জোৰ সন্দেহ হৈছে মোৰ ঐ সখী তই দেখো গোটেই সফল লেখাটো হৈছিলি একেবাৰে জালি কোমৰাটো আন লগা হৈছে এই সখী এই কইনা চাব যোৱাৰ কথা ফল অলপতো সফল জেগা হবাই লাগব এই বাপাৰ হাফ পেণ্টটো আছিল টাইডাল আছিল মোৰ চাৰ্টটো আৰু বাপাৰ সেই জোতাযোৰ পিন্ধি লৈছো ফল কেনে দেখা আজি সখী ভালে কৰিছে আগতে জানা হলি মই চুলি কেইটাও ৰং গৈ ল'ব পাৰিলো এতিয়া যি এতিয়া কইনা ঘৰক লাগি যাওঁ দেৰি হৈছে এতিয়া খোৱা বস্তু আনিছে মেকা হৈ যাব মোৰ ভাই পেটে এনে কৰে ৰহে ফল তই কিবা সেই খাওঁকে থাকা তই খাবাক লাগি নে জংঘল পাইছা নেকি মই খাবাই যাম কইনা চাব নাজানো কিমান দেৰি কৰা দেৰি হ'ব মোৰ খুচিয়ে ফল সখী এটা ডাঙৰ কথা হ'ল নহয় কি হৈছে ফল সখী মোৰ আৰু খগা ধোৱা লাগছে এটা নামন ৰচোন মা হ'ব পাতে খুটলা আমি যাই থাকো যৌ ফল সখী থাকুক যৌ সিও বেয়া বস্তুৱে ফল ৰাতিপুৱাৰ পৰাই বন্ধা বহাদি বহি আছো দৰা আহিলে কিয় কোৱাই নাই ফুলেশ্বৰী ফুলেশ্বৰী ৰাতিপুৱাৰ পৰাই তুমি ইয়াতে বহি আছো এতিয়া দৰা আহিলে নেকি মই অলপ চাই আহোঁ আজিকালি আমাৰ সূৰ্যৰ কি হৈছে কুকুৰৰ দৰে ভোক ভোকে ৰাখে আজিকালি
ভয় কৰিব নালাগে ই ৰাতি কুকুৰৰ লগত ঘুমাইছি সেইকাৰণে কুকুৰৰ নিচিনা মাতছি 2 দিন পিছত চব ঠিক হৈ যাব জানকাৰ হৈ তই কিবা কৈছে চিন্তা নকৰবি চব ঠিক হৈ যাব মোৰ এতিয়া দেৰি হৈছে সখী হাত গেলে গুচি জানে কি কইনা চাবা গেল নেকি ভাই বাপু কোনবা বোলে উস্তাদৰ ছোৱালী তই চিন পা নেকি মোক থৈয়ে গেলে হয় নেকি এই পিন্ধি যায় সেই পিন্ধি উলবি যাই দেখবি যাই পার মুহূর্তে যাই পৰ মূৰত যাওঁতে শেষ হ'ব নে হ'ব যাই দেখবি দে হলিও হ'ল নহলিও নাই মই যাই থাকো দে তই থাকা ভুকে মই নাপাওঁ আকৌ বুজি অলপ মই এবাৰকে লগ কৰোঁ মন্দিৰ বজাৰৰ পৰা আছি এটা চাইকেলখন লৈ হয় নেকি ইমান খোজ কাঢ়ি যাব নোৱাৰি অলপ দেখাটো বেয়া দেখি যাচোন যা আমি এটা চাইকেল ৰখো যা অলপ আগত যা লৈ আহ যা চাইকেল উঠে কইনা চাব লৈ যাম সাইকেল পাশি দে সাইকেল পাশে বাপৰে এই বাজন কা আগত বহ আগত বহি না পিছত বহি কইনা চাবা যাৱা কথা কৰিমে বাপা আৰে ভালকে ধৰে কৰিহান ক'ত দিমে এই যে আঙ্ক থৈ দি হলা পিছফালে উঠিলো যদি কইনা চাবা যা রে জাপ মারি তুলে শ্ৰীৰাম পেলে নামেৰিবি দে আহিছো সেইকেইটা কইনা চাব আহিছে না ইণ্টাৰভিউ দিব আহিছোঁ ফুলেশ্বৰীক চাহ বনাব কবাই লাগিল ফুলেশ্বৰী ফুলেশ্বৰী পেলে মাৰিবি ফল বাজন কা তাতে যি ক চব আমি শিকাই দিয়া মতে কবি কম ৰহে ফল কথা কওঁতে ধুনীয়াকৈ কবি কম ৰহে ফল মনত আছে নে আছে চাবি কিন্তু মাজন কা মই আমালে ৰুমেক সন্মানৰ কথা আছে যি সোধে ভালকে কবি কিন্তু চব ধুনীয়াকৈ থৈ উত্তৰ দিবি তহঁতে চিন্তা নকৰিবি ফল মই ধুনীয়াকে কম দে মাজল কা এতিয়া যাওঁ লাজ কৰিব নালাগে দেই আগতে একবাৰ বিয়া কৰা মানুহ নকৰো ফল এই ধৰা পাৰ্টি আহা ভিতৰলৈ আহা আপুনি কোন হয় ফল আবার মই এই কামরে কাম এই কামুৰা কা কইনা তোৰ মেকআপ চেকআপ কৰা হ'ল না ঠিক হয় তহঁতো লগনৰ আছে নেকি ফুলেশ্বৰী 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 ধুনীয়া ফুলেশ্বৰী নহয় এইজনী ফুলেশ্বৰী নহয় ফুলেশ্বৰীৰ মা এই কইনাৰ মা ইয়াতে বহ গামুৰা মোৰ একো লগা নাই চব ধুনীয়া বাপা ময়ে ফুলেশ্বৰীৰ মা নমস্কাৰ ধুনীয়া কি ধুনীয়া কৰিলে ক'ব নৰয় ফল ধুনীয়াটো মুখত আহিয়ে যায় তহঁতে কি ভাষা মিটিং কৰি আছ কইনা আহিব বাপা তোমালোকে বহাচোন মই ফুলেশ্বৰীক পঠাই আছো ঠিকে আছে Beautiful. বাবা চাহ খোৱা
তুমি আগতে কোৱা ধুনীয়া নহয় আপুনি ধুনীয়া বা আপোনাৰ হাঁহিটো আৰু ধুনীয়া ধন্যবাদ ধন্যবাদ ধুনীয়া পিছে আপোনাৰ নামটো মোৰ নাম ফুকলা মহাজন ধুনীয়া 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 আপোনাৰ নামটো তোমাৰ নামটো কি ফল ধুনীয়া এই বাপু এই সখী কথাই প্ৰতি কি ধুনীয়া ধুনীয়াকৈ আছে এই দে কথা কওঁ দে ধুনীয়াকৈ ক'ব দিছিলে এই বুঢ়বোকে তাকে ধুনীয়া ধুনীয়া নালাগে মোৰ নামটো ফুলেশ্বৰী ফুলেশ্বৰী ধুনীয়া অ সখী ধুনীয়া ধুনীয়া এই সখী তহঁত শুনে দিয়ে ফল এই মাজনকা এই তোৰ কথা শুনি আমি থাকিব পৰা নাই বাইদেউ এই চবেই বহ দে কে আপনি ক'ব লাগে নেকি আমি ক'ব নোৱাৰো দে ফুলে পাৰবি এই গামবুঢ়া কচোন কওঁ তই কি ক এই ল'ৰাটোৰ বয়স কিমান হৈছে মোৰ 50 বছৰমান হৈছে ফল ধুনীয়া কি 50 বছৰ তাতে ধুনীয়া এই ফুলেশ্বৰী এই চিন্তা নকৰিবি এই দৰা পুত্ৰ বেছি মই চিন্তা কৰা নাই ৰ সুধলা দা মই আগতে বিয়া হোৱা দৰাটোতকৈ মূলত আছো গ'ত তুমি তাৰমানে আগতে বিয়া হৈছিলে ফল এই মোৰো সেই চিনি মনাৱে একেই মিন বুটে ফল কি এই দৰকাৰ কৰিলি এই ছোৱালীকেইটাকো মুখে কথা এটা লৈ আহিম ধুনীয়া কি চলি বুলিও আছে এই ফুলেশ্বৰী কে চিন্তা কৰিছে আমি আছো নহয় এই ফুলেশ্বৰী চিন্তা কিয় কৰিছা মই আমাৰ ৰুমে ইচ্ছা কৰি মহাজনৰ বয়স বঢ়াব পাৰোঁ কমাব পাৰোঁ মোৰ পাৱাৰ আছে তো এই ফুলাৰ পাৱাৰ কি হ'লে ফুলেশ্বৰী ধুনীয়া এই সখী এতিয়া ধুনীয়া মানে কি ৰমনা থাক যি ভাতা ভাতি দৰা কইনা দেখি মোৰ ঘূৰিছোঁ অ বাপা মোৰ ছোৱালীটো পচন্দ হৈছেনে মস্ত পচন্দ হৈছে ফল ধুনীয়া এই মাজনকা এই ধুনীয়াটো বন্ধ কৰ কে এই তহঁতে দেখোন ক'বা দিছিলে ফল এই মাজনকা বহুত কলি আৰু নালাগে এই তহঁতে ঘৰত গা ইমান বয়া হোৱা বুলি জানিলে গাঁৱৰ মানুহে মাৰিব তহঁতক এই গামুৰকা কোনে মাৰিবই ফল আমাৰ বাপা পুলিচ এই বাপাৰ হাততে সাৰি যোৱা সহজ কথা নহয় অ ফুলেশ্বৰী মা ফুলেশ্বৰী এই জোঁৱাই ইয়াতে যাবা ওলাইছে অলপমান চাওঁ ভাল পাইছেনে অলপ অ ফুলেশ্বৰী মা